চেইন পুলিং কৰিছে পুলিচবোৰে বিচাৰি আছে ক'ত এজনক দুজনক ধৰিলে বুলি ক'লে হা হা সিটৰ কথাটো দিবা কোনে কি কমেন্ট কৰে ৰুলটো কি মই কৈছোঁ ৰেলৱে চেপ্টাৰ 6 ৰেলৱে ৰুল চেপ্টাৰ 6 আৰু পেৰা 652 কি ৰুল আছে 10টা আৰু 6টাৰ ভিতৰত এইটো উঠিব পাৰে তাৰপিছত ভুল কৰিব ये मक्की की रोटी और सरसों का साग बढ़िया है ये मम्मी जी मेरे लिए बना है स्पेशली मम्मी जी सिर्फ हमारे लिए नहीं मेरे लिए তো গাইজ আমি ওলালোঁ যাবলৈ আজি আমাৰ যাত্ৰা আজি আৰম্ভ হ'ব এপিছড নম্বৰ 1 ইমান বৰষুণ পৰিলে এতিয়া দেখক ভিজি একদম শেষ হৈ গৈছে বেগ ভিজি গৈছে আমি ভিজিলোঁ গোটেই সোপা ভিজিলে আহি গ'ল আমাৰ পুৰা আমি ইলেক্ট্ৰিক ট্ৰেইনেৰে প্ৰথম এইবাৰ কোকৰাঝাৰৰ পৰা দিল্লীলৈ আমি ট্ৰেইনত উঠিলোঁ এতিয়া আৰু চব জেগাত একদম জেগা ঠিক ছেটিং কৰি দিয়া হ'ল আচলতে ট্ৰেইনত যোৱাৰ মাদকতা হৈছে শ্লিপাৰত গ'লে বঢ়িয়া জাৰ্ণি কৰাটো নানা ধৰণৰ মানুহ আহি আছে গৈ আছে নামি আছে খোৱা খাদ্য আহি আছে এই বস্তু লৈ আহিছে বাদাম চিপছ অমুক তমুক ভাবি বহুত ৰকমৰ বস্তু আছে চানা ঠানা এইবোৰ চব পোৱা যায় কিন্তু এই ৰাজধানীবোৰত তেনেকুৱা নহয় গতিকে মাদকতা থাকে একচুৱেলি ইণ্টাৰেষ্টিং বেছি ইণ্টাৰেষ্টিং হয় শ্লিপাৰ ক্লাছত আজি খুব বেয়া এটা ঘটনা ঘটিল মোৰ লগত দিনত ৰিজাৰ্ভেশ্যন নাথাকে একচুৱেলি বহাৰ কাৰণে এটা থাকে কিন্তু ঘটনা হ'ল কি ইয়াতে মোক ক'লে যে ইয়াতে মোৰ ছিটত যোনটো ছিট আছিলে মোৰ চাইৰা পাৰত আছিলে কিন্তু দিনত এতিয়া এজনে এতিয়া শুই আছিলে শুই থকাৰ সময়ত তেওঁ মই ডিষ্টাৰ্ব দিয়া নাছিলোঁ কিন্তু এনেকুৱা হ'ল যে পিছত তেওঁ মোক উঠি যাব গ'ল তাৰে পৰা দিনত তেওঁ শুব বোলে তাৰ কাৰণে ৰিজাৰ্ভেশ্যনত বোলে এইটো নাখাতে দিনত নাখাতে কিন্তু মই গুগল চাৰ্চ কৰিলোঁ গুগল চাৰ্চত পালোঁ যে ৰাতিপুৱা 6টাৰ পৰা ৰাতি 9টালৈকে কোনো ৰিজাৰ্ভেশ্যন নাথাকে আৰামছে মানুহে বহি যাব পাৰে যদি ইচ্ছা কৰে বহি যাব পাৰে নিজৰ ছিটটো কিন্তু তেওঁ মোক ক'লে কি মোক উঠাই যাব ক'লে মই কাজিয়া নকৰিলোঁ বিশেষ একো কথা নক'লোঁ কিন্তু এইখিনি ইনফৰ্মেশ্যন তেওঁক দিলোঁ যে ৰাতিপুৱা 6টাৰ পৰা 9টালৈকে মানুহ এজনে বহি যাব আৰু আৰামছে বহি যাব পাৰে মানুহে অসুবিধা নোহোৱাকৈ সেইটো এটা বিৰাট বেয়া এক্সপিৰিয়েঞ্চ হ'ল মোৰ আজি খুব বেয়া লাগিলে সেইটো এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ মই বহুত জাৰ্ণি কৰিছোঁ আগতে এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ মোৰ হোৱা নাই মানুহজনৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি মই আচলতে ভিডিঅ'টো নকৰিলোঁ আৰু খাই আছা পুৰি গৰম পুৰি খাবি নেকি না নাখাওঁ গৰম গুড মৰ্ণিং গাইজ এই দিল্লী পাওঁ হৈছোঁ এতিয়া আৰু মানে আমাৰ সেই বেডশ্বীটবোৰ লগোৱা আহিছে শুইছিলোঁ উপায় নাই আৰু চৰকাৰখন আমাৰ বস্ত্ৰ হৰণ কৰি আছে এতিয়া এই আমি নিউ দিল্লী ষ্টেচন পালোঁ চব ঠিক আছে এতিয়া ট্ৰলি ছিষ্টেম নাছিলে চকা ছিষ্টেম নাছিলে তেতিয়া কি হৈছিলে মানুহে কুলিক বিচাৰিছিলে আজিকালি আৰু এই ট্ৰলি হোৱাৰ পৰা চকা ছিষ্টেম হোৱাৰ পৰা এতিয়া কুলিক নিবিচাৰে পাৰ মেন পাৰ আৱাৰ 10 টকাকৈ তো ইয়াতে এণ্ট্ৰি কৰিব লাগে আৰু ইয়াতে হ'ল বহা ৱেটিং ৰুম হাজি बैठ गए और क्या नाम क्या कालूराम मथुरा से है ना कृष्णानगरी से बढ़िया तो हमारे एंट्री हो गल मैडम जी खूब धुनिया एंट्री कराई दिले पास वेटिंग बहिम एतिया थैंक यू मैम बहिलू আমি এই বহিলোঁ আমি ইয়াতে অৰ্ডাৰ দিলোঁ কি হটডগ আৰু কেপিচিনো और भी हॉट डॉग ये भी है ना ये थोड़ा ज़्यादा ही गर्म हो गया मेरे हाथ से ज़्यादा ही हॉट हो गया तो ये की खाई आसा बारबी
ভেজ গৰম হা ভেজ গৰম ৰাজধানীৰ পৰা নামি আমি প্ৰায় 3.5 ঘণ্টা ৱেইট কৰাৰ পিছত এতিয়া অন্য এখন ট্ৰেইনেৰে পাঞ্জাৱ বুলি ধাৱমান হৈছোঁ। আল্টিমেটলি আমি আহি পালোঁ ফাগৰা ষ্টেচন। এতিয়া 7:55 হ'ল। তো তেনেই সৰু ষ্টেচন হয় ফাগৰা জংচন, যদিও তেনেই সৰু ষ্টেচন হয় এইটো। এটা বিৰাট বঢ়িয়া গোন্ধ ওলাইছে, কি গোন্ধ ওলাইছে নাজানো। এই ইয়াৰ পৰা গোন্ধটো ওলাইছে পাইছোঁ। আৰে কিয় हो रहा है भाई? ये देखो जी ने क्या बनाया ये क्या है? ये मक्के दी रोटी अरे वाह 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 वाह, ट्रेडिशनल मेरे मतलब क्या बोलते हैं इसको, फेवरेट मेरे फेवरेट जो है ये मक्की की रोटी और सरसों का साग। बढ़िया है बढ़िया है। ये मम्मी जी मेरे लिए बना है स्पेशली। मम्मी जी सिर्फ तुम्हारे लिए नहीं, मेरे लिए। तो ये मक्की की रोटी पका रहा है और इधर सरसों का साग। अब আচলতে এইটো পাঞ্জাৱৰ একচুৱেলি খাবলগীয়া একদম ট্ৰেডিশ্যনেল যোনটো খোৱা হয় মাক্কি কি ৰুটি আৰু সৰিয়হৰ শাক, আৰু তাৰ লগত থাকিব একদম মাখন। দেখক এই মাখন একদম ঘৰৰ মাখন হয়, ঘৰত বনোৱা মাখন হয়। ইমান টেষ্টি হ'ব খাবলৈ। ইফালে মামী আছে, ইফালে দাদা নানি, তো খোৱাৰ সোৱাদে বেলেগ হ'ব। কিমান মৰম আছে আচলতে अरे भाई मोरम ठाकुर कारण तो ये प्यारी ही तो है जो हमको खींच लाए हैं इधर, नहीं मम्मी जी? ये तो प्यारी है जो हमको यहाँ खींच लाए हैं, हमारे लिए बना रहे हैं, ठीक ना? হাতেৰে বনাই, কোনো বেলনা বাৰী নকৰে, বেলনি নকৰে, একদম হাতেদি বনোৱা হয়। বঢ়িয়া বঢ়িয়া বঢ়িয়া, খুব সুন্দৰ খুব সুন্দৰ, मम्मी के हाथ से इतना अच्छा बना लेते খুব ধুনীয়া খুব ধুনীয়া। हाँ তো মোৰ এতিয়াৰ পৰা জিভাৰ পানী পৰি আছে, মানে মুখ মানে ৰখাব পাব নোৱাৰিছে, কেতিয়া খাওঁ। এয়া লৈছোঁ এতিয়া মক্কি কি ৰুটি আৰু सरसों का साग। এয়া মুখত ভৰালোঁ, ट्रेडिशनल खावा পঞ্জাৱৰ ট্ৰেডিশ্যনেল খোৱা। क्या बात बढ़िया है, বেলেগ সোৱাদ, মোক কৈছোঁ ন বেলেগ সোৱাদ। মাকৈ ৰুটি আৰু সৰিয়হৰ শাক বিৰাট টেষ্টি। মোৰ আজি বহুদিনৰ আশা পূৰণ হ'ল, খুব ভাল লাগিলে। ত' গাইজ আমি আহি পালোঁ এই ফাগুৱাৰাত। অলপ আগতে ধুনীয়াকৈ গা পা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ, খোৱা লোৱাও হৈ গ'ল। এতিয়া খুব টোপনি ধৰিছোঁ, খুব টায়াৰ্ড ফিল কৰিছোঁ। ত' এতিয়া ঘুমাওঁ, কালি ৰাতিপুৱা পুনৰ লগ হ'ম। আজিলৈ টাটা, বাই বাই, গুড নাইট।